মানে মানে আৰু কি বাইক এক্সিডেণ্ট এটা হৈ দুইজন মোক এৰি থৈ বহুত দূৰলৈ গুচি গ'ল ভগৱানে হয়তো আমাৰ মৰমৰ বুজিয়ে নাপালে সেইকাৰণে মা দেউতাক মোৰ পৰা ইমান সোনকালে আঁতৰাই লৈ গ'ল আই এম ভেৰি চৰি সাগৰ মই জনাই নাছিলোঁ তেনেকুৱা কিবা কথা আছে বুলি তুমি প্লিজ নাকান্দিবা একো নাই দিয়া নজনাৰ কাৰণে সুধিছা আৰু মোৰো আজি মনটো অলপ পাতল লাগিছে কাৰোবাৰ আগত কথাখিনি খুলি ক'ব পাৰিছোঁ যে প্লিজ নাকান্দিবা না হ'ব বাৰু দিয়া নাকান্দো এই সকলোবোৰ হোৱাৰ পাছত মই বহুত অকলশৰীয়া হৈ পৰিলোঁ খুৰাই মোক হোষ্টেলত থৈ আহিলে আৰু গ্ৰেজুৱেশ্যন কমপ্লিট হোৱালৈকে মই হোষ্টেলতে আছিলোঁ আমাৰ মাটি সম্পত্তি য'ত যি আছিল সকলোবোৰ হেনো খুৰাই মোৰ পঢ়াৰ নামতে বিক্ৰী কৰিলে কিমান সঁচা কিমান মিছা মই সেইবোৰ একো নাজানো আৰু কাৰো আগত একো সুধিবও নোৱাৰা হ'লোঁ আৰু দিনক দিনে মই এইটো স্বভাৱৰ হৈ পৰিলোঁ মানে ইণ্ট্ৰ'ভাৰ্ট আৰু এদিন হঠাৎ নয়নক লগ পালোঁ কি মন মিলিলে নাজানো দুইটা বেষ্ট ফ্ৰেণ্ড হৈ পৰিলোঁ আৰু এতিয়া নিজৰ বুলিবলৈ অকল সিয়ে আছে এতিয়া অকল সিয়ে নহয় সাগৰ এতিয়া তোমাৰ লগত ময়ো আছোঁ আৰু ময়ো আছোঁ আৰু মইতো সদায় আছোৱেই সাগৰদা নয়নে মোক সকলোখিনি কথাই কৈছে একো নাই দিয়া জীৱন মানে এইটো হাঁহি কান্দোনৰ টোপোলা কেতিয়াবা যেনিবা টোপোলাটোৰ পৰা হাঁহি ওলায় আৰু কেতিয়াবা কান্দোন নে কি কোৱা নয়ন অঁ মইতো ইয়াক কৈ আছোঁ যে মোৰ গোটেই জিম চিম কৰ বডি চডি বনা ছোৱালী ফ্লেক্স কৰ না তুমি আৰু ইয়াক জিম মাৰিব কোৱা বাৰু বাৰু এতিয়া যাওঁ ব'লা বহুত সময় হ'ল ব'লা ব'ল কি ভাবি আছ ঐ